ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পূৰ্বৰ ভিডিঅ'ত পূৰ্ণ সংখ্যাৰ সম্পৰ্কে শিকিলা। এতিয়া আমি পূৰ্ণ সংখ্যাৰ ধৰ্ম সম্পৰ্কে আলোচনা কৰিম। পূৰ্ণ সংখ্যাৰ প্ৰথমটি ধৰ্ম অৰ্থাৎ বিধি হৈছে আবদ্ধতা বিধি। আবদ্ধতা বিধি সম্পৰ্কে আলোচনা কৰাৰ আগতে আমি এটা কথা মনত পেলাই দিওঁ যে সংখ্যাৰ চাৰিটা মৌলিক প্ৰক্ৰিয়া আছে। সেই প্ৰক্ৰিয়াবোৰ হ'ল যোগ, বিয়োগ, পূৰণ আৰু হৰণ। এতিয়া আবদ্ধতা মানেনো কি? আবদ্ধতা মানে হৈছে বন্ধ। অৰ্থাৎ আমি যেতিয়া এই মৌলিক প্ৰক্ৰিয়াসমূহ যোগ, বিয়োগ, পূৰণ, হৰণ এইবোৰ কৰিম পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত, যদি ফলাফলবোৰ আমি পূৰ্ণ সংখ্যাই পাওঁ তেন্তে আমি ক'ম যে আবদ্ধ, আৰু যদি নহয় তেন্তে আমি ক'ম আবদ্ধ নহয়। এতিয়া আমি যোগৰ পৰাই আৰম্ভ কৰোঁ। যিকোনো দুটা পূৰ্ণ সংখ্যা লওঁ। ধৰি লৈছোঁ 2 এটা পূৰ্ণ সংখ্যা, 3 এটা পূৰ্ণ সংখ্যা, যোগ কৰিলে আমি পাম 5। যিটো ফলাফল পালোঁ সেইটো এটা পূৰ্ণ সংখ্যা। আমি জানো 0টো এটা পূৰ্ণ সংখ্যা, তাৰ লগত 1 যোগ কৰিলোঁ, ইয়াৰ উত্তৰ পাম 1। অৰ্থাৎ আমি দুটা পূৰ্ণ সংখ্যা যোগ কৰিলে আমি অন্য এটা পূৰ্ণ সংখ্যা পাম। ঠিক তেনেকৈ যদি আমি আৰু উদাহৰণ লওঁ তেন্তে আমি দেখা পাম যে যিকোনো দুটা বা তাতকৈ অধিক আমি যদি যোগ কৰোঁ, পূৰ্ণ সংখ্যা যোগ কৰোঁ, তেন্তে আমি পাম যে ফলাফলটো এটা পূৰ্ণ সংখ্যা। গতিকে আমি ক'ব পাৰোঁ যে যোগৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যাৰ বাবে আবদ্ধ। অৰ্থাৎ আমি যদি এটা পূৰ্ণ সংখ্যা যদি আমি এই বৃত্তটোৰ ভিতৰত আছে বুলি ভাবোঁ, তেন্তে ইয়াত যিমানবোৰ সংখ্যা আছে সেই সংখ্যাবিলাকক যদি আমি যোগ কৰোঁ, যিমানবোৰ আমি যোগফল পাম সেই যোগফলবোৰ এই পূৰ্ণ সংখ্যাৰ পৰিধিৰ ভিতৰত অৰ্থাৎ তাৰ ভিতৰতেই থাকিব। গতিকে আমি ক'ব পাৰোঁ যে যোগৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যাৰ বাবে আবদ্ধ। এতিয়া আমি বিয়োগৰ ক্ষেত্ৰত চাওঁ। 5 এটা পূৰ্ণ সংখ্যা, 3 এটা পূৰ্ণ সংখ্যা, বিয়োগ কৰিলে আমি পাম 2। যদি এই মুহূৰ্তত চাওঁ তেন্তে আমি কি পাম যে বিয়োগৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যাবোৰ আবদ্ধ। ঠিক তেনেকৈ 10 বিয়োগ 0 যদি চাওঁ 10 পাম। ইয়াৰ ক্ষেত্ৰতো আমি পাম যে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত আবদ্ধ। কিন্তু যদিহে আমি ডাঙৰ সংখ্যা সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা বিয়োগ কৰোঁ তেন্তে ইয়াৰ যিটো ফলাফল ওলাব সেই ফলাফলটো পূৰ্ণ সংখ্যাৰ ভিতৰত নপৰে। অৰ্থাৎ আমি যদি পুনৰ চাওঁ যে পূৰ্ণ সংখ্যা এই বৃত্তটোৰ ভিতৰত আছে, যদি বিয়োগ কৰোঁ যিকোনো সংখ্যা পূৰ্ণ সংখ্যা যদি বিয়োগ কৰোঁ তেন্তে আমি ইয়াৰ কিছুমান ফলাফল এই বৃত্তটোৰ বাহিৰত পৰিধিৰ বাহিৰত সংখ্যা কিছুমান পাম। গতিকে আমি ক'ব পাৰোঁ যে বিয়োগৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যাৰ বাবে আবদ্ধ নহয়। ঠিক তেনেকৈ আমি যদি পূৰণৰ ক্ষেত্ৰত চাওঁ, যিকোনো সংখ্যা পূৰণ কৰোঁ পূৰ্ণ সংখ্যা, 3 পূৰণ 2, 3 দুগুণ 6, 5 পূৰণ 2, 5 দুগুণ 10। ইয়াত এই গোটেইখিনি একোটা পূৰ্ণ সংখ্যা। সেইকাৰণে আমি ক'ব পাৰোঁ যে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ আবদ্ধ বুলি। কাৰণ যিকোনো পূৰ্ণ সংখ্যা পূৰণ কৰিলে আমি সদায় তাৰ ফলাফল পূৰ্ণ সংখ্যাই পাম। এতিয়া আন এটা মৌলিক প্ৰক্ৰিয়া হৰণলৈ যাওঁ, হৰণ প্ৰক্ৰিয়ালৈ যাওঁ। 10 হৰণ 2 তেন্তে আমি পাম 5। 10ক 2ৰে হৰণ কৰিলে 5 পাম। ইয়াত 10টো পূৰ্ণ সংখ্যা, 2টোও পূৰ্ণ সংখ্যা, 5টোও পূৰ্ণ সংখ্যা। কিন্তু আমি যদি 3 হৰণ 2 এইটো হৰণ কৰোঁ তেন্তে আমি ইয়াৰ যি উত্তৰ পাম সেই উত্তৰটো পূৰ্ণ সংখ্যা নহয়। অৰ্থাৎ আমি ক'ব পাৰোঁ যে হৰণৰ ক্ষেত্ৰত পূৰ্ণ সংখ্যাৰ বাবে আবদ্ধ নহয়। এতিয়া আমি পূৰ্ণ সংখ্যাৰ দ্বিতীয় বিধিটোলৈ যাওঁ। সেই বিধিটো হৈছে ক্ৰম বিনিময় বিধি। বিনিময় মানে হৈছে সাল সলনি কৰা বা সলোৱা, আমি যদি সাধাৰণ ভাষাত কওঁ। এতিয়া আমি আৰম্ভ কৰোঁ যোগৰ পৰা। যোগৰ ক্ষেত্ৰত আমি দুটা পূৰ্ণ সংখ্যা লৈছোঁ, 2 যোগ 3 সমান 5। অৰ্থাৎ ইয়াত 2 1 নম্বৰত আছে, 1 নম্বৰ আৰু 3
2 নম্বৰ স্থানত আছে যদি ইহঁতৰ ক্ৰমটো হলাই দিওঁ 3ক যদি আগত আনি 2টো পিছলৈ লৈ যাওঁ ইয়াত আমি ক্ৰমটো হলাই দিছোঁ গতিকে সেই কাৰণে ইয়াৰ নাম হৈছে ক্ৰম বিনিময় বিধি এতিয়া ক্ৰম হলাই দিয়াৰ পিছত 3 + 2 উত্তৰ আমি পাম 5 ঠিক তেনেকৈ অন্য এটা উদাহৰণ লওঁ 10 + 2 = 12 2 + 10 = 12 অৰ্থাৎ আমি এটুকু ক'ব পাৰোঁ যে যোগৰ ক্ষেত্ৰত আমি যোগৰ ক্ৰম যদি হলাই দিওঁ তেন্তে ইয়াৰ যোগফল সদায় একেই থাকিব গতিকে আমি ক'ব পাৰোঁ যে পূৰ্ণ সংখ্যাৰ যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে ইহঁতৰ ক্ৰম হলাই দিলেও যোগফল একেই থাকে যদি আমি বিয়োগৰ ক্ষেত্ৰত চাওঁ 3 + 2 একেটা সংখ্যাই লৈছোঁ 1 থাকিব কিন্তু 2 + 3 ইয়াৰ উত্তৰ কিন্তু 1 নহয় গতিকে আমি ক'ব পাৰোঁ যে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধিটো মানি নচলে পুনৰ আমি অন্য এটা প্ৰক্ৰিয়ালৈ যাওঁ পূৰণ 3 পূৰণ 2 3 দুগুণ 6 যদি ইহঁতৰ ক্ৰমটো হলাই দিওঁ 2টো আগত আনিলোঁ 3টোক পিছলৈ লৈ গ'লোঁ 3 দুগুণ 6 একেই পাম ঠিক তেনেকৈ 5 6 গুণ 30 6 5 গুণ 30 যোগৰ দৰে পূৰণৰ ক্ষেত্ৰতো যদি আমি সংখ্যাৰ ক্ৰমবোৰ হলাই দিওঁ তেন্তে ইহঁতৰ পূৰণফল সমানেই থাকে গতিকে আমি ক'ব পাৰোঁ যে পূৰ্ণ সংখ্যাই পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে পুনৰ অন্য এটা প্ৰক্ৰিয়ালৈ যাওঁ হৰণৰ ক্ষেত্ৰত যদি আমি 10ক 5ৰে হৰণ কৰোঁ 2ৰে হৰণ কৰোঁ তেন্তে এটা উত্তৰ 5 পাম হৰণফল 5 পাম কিন্তু 2ক যদি আমি 10ৰে হৰণ কৰোঁ যিটো হৰণফল পাম কিন্তু সেই হৰণফল কিন্তু 5 নহয় অৰ্থাৎ হৰণফলবোৰ হৰণৰ ক্ৰম হলোৱাৰ লগে লগে সিহঁতৰ হৰণফলবোৰ বেলেগ বেলেগ হয় গতিকে আমি ক'ব পাৰোঁ যে হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে এতিয়া গোটেইখিনি প্ৰক্ৰিয়া চোৱাৰ পিছত আমি ক'ব পাৰোঁ যে যোগ আৰু পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে এতিয়া আমি পূৰ্ণ সংখ্যাৰ 3 নম্বৰ বিধিটোলৈ যাওঁ সেয়া হৈছে সহযোগ বিধি বা সাহচৰ্য বিধি তিনিটা সংখ্যা যোগ কৰোঁ 2 + 3 + 5 এতিয়া ইহঁতৰ যোগফল উলিয়াবলৈ আমি প্ৰথমতে 2 আৰু 3 যোগ কৰি লৈছোঁ 2 3 5 তাৰ লগত 5 যোগ হ'ব 5 5 10 একেটা সংখ্যাই আমি অন্য ধৰণে যোগ কৰোঁ 2 + 3 + 5 আমি 3 আৰু 5টো আগতীয়াকৈ যোগ কৰোঁ 2 + 3 5 8 যোগ কৰিলে আমি 10 পাম ইয়াত দেখা গ'ল দুইটা ক্ষেত্ৰতে আমি সমান ফলাফল পাইছোঁ এই বিধিটোকে কোৱা হয় সহযোগ বিধি ঠিক তেনেদৰে আমি যদি চাওঁ পূৰণৰ ক্ষেত্ৰত 2 পূৰণ 3 পূৰণ 5 এইকেইটা সংখ্যা পূৰণ কৰিছোঁ প্ৰথমতে 2 আৰু 3 3 দুগুণ 6 পূৰণ 5 5 6 গুণ 30 আকৌ 2 পূৰণ 3 পূৰণ 5 ইয়াত আমি কি কৰিছোঁ 3 আৰু 5ক আগতীয়াকৈ পূৰণ কৰিছোঁ 3 5 গুণ 15 15 দুগুণ 30 পূৰণৰ ক্ষেত্ৰতো আমি ক'ব পাৰোঁ যে সহযোগ বিধি মানি চলে কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সেয়া সম্ভৱ নহয় এতিয়া আমি আলোচনা কৰিম পূৰ্ণ সংখ্যাৰ চতুৰ্থ বিধি বিতৰণ বিধি বিতৰণ বিধি ইয়াত দুটা প্ৰক্ৰিয়া জড়িত হৈ থাকে যোগ আৰু পূৰণ নাইবা বিয়োগ আৰু পূৰণ আমি প্ৰথমতে আৰম্ভ কৰোঁ যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি ধৰি লৈছোঁ আমি দুটা সংখ্যা পূৰণ কৰিম 2 আৰু 105 2 আৰু 105 ইয়াক আমি এইদৰে লিখিব পাৰোঁ 2 পূৰণ 100ক যদি ভাগ কৰি দিওঁ 100 যোগ
বাছ এনেকৈ লিখিব পাৰোঁ হ'ল এতিয়া বিতৰণ বিধি মতে কেনেকুৱা হ'ব এই 2টো এবাৰ 100 লগত পূৰণ হ'ব মই দেখুৱাই দিছোঁ 2 পূৰণ 100 তাৰপিছত ইয়াত কি আছে যোগ চিন আছে তাৰপিছত আকৌ এই 2 লগতে 5 পূৰণ হ'ব 2 পূৰণ 5 এইটো 200 হ'ব পূৰণ কৰিলে এইটো 10 পাম যোগ কৰিলে আমি পাম 210 এই বিধিটো কোৱা হয় যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি এই বিধিটো অতি ইম্পৰ্টেণ্ট হয় কাৰণ এই বিধিটো বিভিন্ন সময়ত বিভিন্ন অংকত ব্যৱহাৰ কৰা হয় গতিকে তোমালোকে ভালদৰে মনত ৰাখিবা যদি আমি সংখ্যাবিলাকক আমি কিছুমান চিম্বলৰ সহায়ত বুজাওঁ ধৰি লৈছোঁ a ৰ লগত b + c পূৰণ হৈ আছে তেন্তে কি হ'ব এবাৰ a ৰ লগত b পূৰণ হ'ব a পূৰণ b এই পূৰণ চিন থাকি গ'ল প্লাছ b পূৰণ c b লগত c পূৰণ হ'ব এই প্ৰক্ৰিয়াটোকে কোৱা হয় যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি ধৰা হ'ল অংক এটা এনেকৈ দিয়া আছে এই অংকটো আমি বিতৰণ বিধি প্ৰয়োগ কৰি সমাধান কৰিব পাৰোঁ কেনেকৈ কৰিম চোৱা এতিয়া তোমালোকে লক্ষ্য কৰি দেখা পাবা যে দুইটা ক্ষেত্ৰতে 8 আছে ইয়াত 8 ৰ লগত 27 পূৰণ হৈছে ইয়াত 8 ৰ লগত 3 পূৰণ হৈছে গতিকে এইটো আমি কেনেকৈ বিতৰণ বিধি প্ৰয়োগ কৰিম যেহেতু 8 দুইটা ক্ষেত্ৰতে আছে গতিকে আমি এইটো 8টো কমন হিচাপে ল'ব পাৰোঁ এতিয়া 8 ৰ লগত 27 পূৰণ হৈছিলে এতিয়া 8টো আমি বাহিৰলৈ লৈ আহিলোঁ থাকিল 27 ইয়াত 8 আছিলে 8টো আমি কমন লৈ ল'লোঁ থাকিল 3 এতিয়া 8 পূৰণ যোগ কৰিলে এইটো পূৰণ চিন থাকিব যোগ কৰিলে আমি কিমান পাম 30 এতিয়া 8 3 গুণ 24 লগত হৈ আছে 8 0 গুণ 0 গতিকে আমি এইদৰে পূৰণৰ বিতৰণ বিধি প্ৰয়োগ কৰি সমাধান কৰিব পাৰোঁ এতিয়া আহোঁ বিয়োগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি সকলো একে খালি ইয়াত বিয়োগ চিন হ'ব বা বিয়োগ কৰিব লাগিব ধৰি লৈছোঁ 10 পূৰণ 99 এটোক আমি লিখিব পাৰোঁ 10 পূৰণ 100 বিয়োগ 1 কাৰণ 100 পৰা 1 বিয়োগ কৰিলে আমি 99 বা 99 পাম গতিকে এইটো কি হ'ব প্ৰথমতে 10 ৰ লগত 100টো পূৰণ হ'ব 10 পূৰণ 100 এবাৰ বিয়োগ চিন আছে বিয়োগ চিন দিম আকৌ একেটা সংখ্যাৰ লগতে অৰ্থাৎ 10 ৰ লগত 1টো পূৰণ হ'ব কিমান হ'ব এতিয়া 1 গুণ 1 হ'ব 0 3টা আছে 0 3টা বহি যাব তোমালোকে নিশ্চয় পূৰণৰ ক্ষেত্ৰত 0 থকা অংকবোৰ কেনেকৈ পূৰণ কৰিব লাগে তোমালোকে শিকিছা 10 গুণ 10 এতিয়া 1000 পৰা 10 বিয়োগ কৰিলে আমি কিমান পাম 990 এইদৰে আমি বিতৰণ বিধি প্ৰয়োগ কৰি পূৰণফল উলিয়াব পাৰোঁ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে পূৰ্ণ সংখ্যাৰ বিধি সম্পৰ্কে ভালদৰে বুজি পালা